हेलो दोस्तों वेलकम बैक टू माय यूट्यूब चैनल मानस व्लग्स। तो आज मैं এটা আপোনালোকক বেলেগ এটা ভিডিওত বেলেগ এটা ভিডিও বনাম তো আজি ভিডিওটোৰ টপিকটো হ'ল আপোনালোকে যদি ভ্লগিং চেনেল এটা খোলে কি বস্তুৰ প্ৰয়োজন হ'ব আৰু কি বস্তু পাতি লাগিব আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক, সকলো গম পাব। তো ভিডিওটো আৰম্ভ কৰোঁ। তো দোস্তো চাওক, আপোনালোকে যদি ভ্লগাৰ হ'ব বিচাৰে ভ্লগিং চেনেল এটা খোলে আপোনালোকক কি বস্তুৰ প্ৰয়োজন হ'ব। ফাৰ্ষ্ট অফ অল আপোনালোকে এইটো ল'ব লাগিব গৰিলা পট। এইটোৰ দাম 350-250 মান পৰি যাব। আপোনালোকে এমাজন নহ'লে ফ্লিপকাৰ্টত গ'লে পাই যাব। আৰু আপোনালোকে ভ্লগিং কেনেকৈ কৰিব, তো আপোনালোকে এটা মোবাইল ল'ব। এনেকুৱা ভ্লগিং কৰাৰ কাৰণে 12 মেগাপিক্সেল হ'ব লাগিব, কোৱালিটিটো অলপ ভাল হ'ব লাগিব না। আৰু আজিকালিতো ইউটিউবত বহুত মানুহে বহুত ভিডিঅ' বনায়। তো আপোনালোকে ভ্লগিং যেতিয়া কৰিব এনেকৈ কৰিব, বেক কেমেৰা দি কৰিব, ফ্ৰণ্ট কেমেৰা দি নকৰিব। কাৰণ ফ্ৰণ্ট কেমেৰাৰ যোনটো কোৱালিটি আছে এইটো অলপ বেয়া দিয়ে, আৰু বেক কেমেৰা দি কৰিলে ভাল আহে কোৱালিটি। এনেকৈ কৰিব এনেকৈ। আৰু আপোনালোকে ট্ৰাই কৰিব যাতে মানুহৰ ওচৰত ভিডিঅ'টো কৰিব পাৰে। আপোনালোকে বজাৰত ট্ৰাই কৰিব, বজাৰত ভিডিঅ' কৰিব ট্ৰাই কৰিব। আৰু আপোনালোকে এটা মাইক কিনি ল'ব। যেনেকুৱা মাইক নিকিনিলেও হ'ব, এতিয়া অলপ কম দামী কিনিলেও হ'ব। যেনেকুৱা মই ইউজ কৰি আছোঁ বয়াৰ মাইক, আপোনালোকে হেডফোনো ইউজ কৰিব পাৰে। চাওক মোৰ বয়াৰ মাইক ইয়াতে লগোৱা আছে, আৰু এইবিলাক দেখিছে তাৰ ওলমি আছে। আৰু বয়াৰ মাইকটো বহুত কিবা হয়, অলপ দামী হয়। আপোনালোকে যেতিয়া ইউটিউব ফাৰ্ষ্ট ষ্টাৰ্ট কৰিব, ভিডিঅ' ষ্টাৰ্ট কৰিব, তেতিয়া ইমান খৰচা নকৰিব। অলপ কম বাজেটত যেতিয়া ইউটিউবৰ পৰা আপোনালোকে পইচা আৰ্ণ কৰিব, তেতিয়া আপোনালোকে যিমান ইচ্ছা পাৰে ইমান ইচ্ছা ছনীৰ কেমেৰা কিনিব পাৰে, আইফোন কিনিব পাৰে, আপোনালোকে যি ইচ্ছা কিনিব পাৰে। কিন্তু এতিয়া অলপ ইউটিউবত ইমান কিবা নকৰিব, পইচা নেপেলাব পানীত। তো এতিয়া কম পইচাত আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰক। আপোনালোকে যেতিয়া পইচা পোৱা ষ্টাৰ্ট হয় তেতিয়া আপোনালোকে আইফোন চাইফোন ল'ব পাৰে। আৰু মই ফাৰ্ষ্টতে কৈছোঁ যে ভ্লগিং কৰাৰ কাৰণে কিবাৰ প্ৰয়োজন নহয়, কোৱালিটিৰ প্ৰয়োজন নহয়। কোৱালিটি অলপ লাগে। আৰু আজিকালিতো বহুত ভ্লগিং কৰি আছে, ভ্লগিং বহুত কৰে, আৰু ইউটিউবত বহুতো ক্ৰিয়েটৰ আছে। তো দেখিছে এইটো হ'ল মোৰ যোনে কেমেৰা শ্বুট কৰি আছে। কেমেৰা কোনে শ্বুট কৰি আছে আপোনালোকক দেখাই আছোঁ চাওক। এই দেখিছে এইটো হ'ল আপোনালোকে বেক কেমেৰা দি ভিডিঅ' কৰিব। বেক কেমেৰা দি ভিডিঅ' কৰিলে কোৱালিটিটো ভাল আহে, এনেকৈ কৰিব। আৰু এটা ইয়াতে মাইক লগাই ল'ব। মাইকটো বেছি দাম নহয়, ফ্লিপকাৰ্টত পায়। মই ফাৰ্ষ্ট মাইক কিনিছিলোঁ 140 টকা দি। 140 টকা দি মাইক কিনিছিলোঁ। তাৰপিছত এতিয়া অলপ আপগ্ৰেড কৰিলোঁ। যিমান আপোনালোকৰ কোৱালিটি ভাল হয়, কোৱালিটি আৰু চাউণ্ড ভাল হয়, তো ভিউৱাৰ্ছসকলে ভাল পায় আপোনালোকৰ ভিডিঅ' চাব। তো আপোনালোকে ভাল মাইক, আৰু মাইক নহ'লেও আপোনালোকে 100-150 টকা নহ'লে 50 টকাত এনেকুৱা মাইক কিনি ল'ব পাৰে। মাইক নহয়, হেডফোন কিনি ল'ব পাৰে। হেডফোনটো এনেকৈ লগাব, তাৰপিছত ইয়াৰে হেডফোন জেকটো ইয়াতে এনেকৈ লগাই দিব। হেডফোন জেকটো এনেকৈ লগাই দিব, তাৰপিছত এনেকৈ ভিডিঅ' কৰিব, বঢ়িয়া হ'ব। তো কোৱালিটিও ভাল হ'ব। এইটো হ'ল কেমেৰা, আৰু দেখিছে এইটো হ'ল গৰিলা ট্ৰাইপড। দেখিছে আপোনালোকে এই পিছফালৰ কেমেৰাটো যোনটো আছে, পিছফালৰ কেমেৰা দি ভিডিঅ' কৰিব। আৰু আপোনালোকৰ যদি ফাৰ্ষ্ট ভ্লগিং ষ্টাৰ্ট কৰিছে, আপোনালোকৰ লগততো হেডফোন থাকেই অলৰেডি, হেডফোন দি ভিডিঅ' কৰিব পাৰে। হেডফোনটো গলত ওলমাই ল'ব, এতিয়া ভিডিঅ' কৰিব পাৰিব। আৰু যেতিয়া আপুনি 1 বছৰ 2 বছৰ হৈ যায়, এতিয়া আপোনালোকে এটা ফাৰ্ষ্ট আপোনালোকৰ ট্ৰাইপডটো জৰুৰী। ট্ৰাইপডটো কিনিব। ট্ৰাইপডটো আপোনালোকে অনলাইনত পাই যাব, ফ্লিপকাৰ্ট নহ'লে এমাজনত পাই যাব। 200-300 টকা লৈ ল'ব এনেকুৱা। আৰু হেডফোনটো ল'ব, হেডফোনটো গলত ওলমাই ল'ব। আৰু দেখিছে এইটো মই গৰিলা ট্ৰাইপড দি বয়াৰ মাইক দি ইউজ কৰি আছোঁ। বয়াৰ মাইকটো বঢ়িয়া চাউণ্ড কোৱালিটি। এইটো দি মই ভিডিঅ' কৰোঁ লাষ্ট 2 মাহমান হ'ল। এইটো দামটো অলপ বেছি। এতিয়া আপোনালোকে ইমান দামী মাইক কিনিব নালাগে, কম দামী মাইক কিনিলেও হৈ যাব। তো লাষ্ট এটাই কথা ক'ব বিচাৰোঁ যে আপোনালোকে ইউটিউবত ইমান কিবা কৰিব, পইচা নেপেলাব ইউটিউবত। যেতিয়া আপোনালোকে পইচা পায় তেতিয়া যিমান ইচ্ছা উৰাই দিয়ক, ন' টেনশ্যন। তো আপোনালোকে যেতিয়া ফাৰ্ষ্ট ইউটিউব ষ্টাৰ্ট কৰিছে, আপোনালোকৰ মা দেউতাৰ পৰা ইমান কিবা হেৰেছমেণ্ট নকৰিব যে আইফোন লাগে, ছনীৰ কেমেৰা লাগে। তো এইবিলাক নকৰিব। আপোনাৰ চেনেল যদি গ্ৰ' হৈ যায় তেতিয়া আপোনালোকে কিনিব পাৰে যি ইচ্ছা। তো এতিয়া চাওক সন্ধিয়া হৈ আছে, তো এতিয়া ভিডিঅ'টো এণ্ড কৰিছোঁ। তো আজিলৈ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব। তো বাই বাই। যিসকল ভ্লগাৰ সেইটো ভিডিঅ' লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিব।